तामुलपुरनि सासे सुबुङा थांनाय 20 आगस्तनिफ्रायनो गोमानानै दङ। तामुलपुर जिल्लानि गरेस्वर पुलिस थानानि सिङाव थानाय बरपथ गामिनि थागिबि रुंसारि पेमाराम देखा आरो फेसा देखानि थामथि फिसाज्ला मणिकान्त देखाया गोमानानै दङ। 3 बोसोर सिगांनिफ्राय मुम्बाइआव खामानि मावहैनाय मणिकान्त देखाया थांनाय 20 आगस्त खालि मुम्बाइनिफ्राय तामुलपुर जिल्लानि गरेस्वरनि बरपथाराव थानाय गावनि न'फारसे फैदोंमोन। नाथाय 5 सान बारलांनायनि उनावबो मणिकान्त देखाया गावनि न'फारसे सौफैयाखै। जायखौ लानानै जिंगा सिदों मणिकान्तनि बिसि आरो नखरनि गुबुन सोद्रोमाफोरा। गोमानाय मणिकान्त देखाखौ सोरबाफोर सुबुङा नुसनबायोब्ला 9707241896 एबा 9699236148 नम्बराव खौरां हरनो नखरनि सोद्रोमा आरो गामिनि रायजो राजाफ्रा खावलायहरो। মানুহজন আজি কাতি মাহ বুলিও 3 বছৰ হ'ল হয়। মুঠতে 3 বছৰ আগত যোৱা বুলি ক'ব লাগিল। এতিয়া পাছত যোৱাৰ পাছত সিদিনাখন বুলি কিবা তাৰ পে উলিয়াই দিয়া বোলে না কিবা বুলি ক'লা। মানুহজন তাৰমানে তাই আমাৰ গাঁৱৰে এটা ইয়াৰ এই কি হ'ব ককাই হ'ব কি হ'ব মুমিয়াকে তাৰমানে গাড়ী ভাড়া চাৰা দি এই গাড়ীখন উঠাই দিছিল, পইচা চইচা দি পেলাই। পিছত তাক বোলে সুধিছিল যাব পাৰিবিনে নাই, সিবিলাক কৈছে পাৰিম যাবা এনে বুলি। সেনেকৈ আহি ডিব্ৰুগড় এক্সপ্ৰেছ নে কি সিখনত উঠি আহিল। আহি কোন তাৰিখে বুলি ক'লা 6টা বজাত বোলে এতিয়া পাওঁ বুলি কৈছে এই ৰঙিয়া। তাৰপাছত সিদিনাখন এহেঁতে এই গড়েশ্বৰত মই গ'লোঁ। এই গড়েশ্বৰত ছাৰ এটাক সুধি চাগেচোন বোলে এনেকৈ এনেকৈ মানুহটো ইমান দিনত গাড়ী উঠিছিল। এনেকৈ মই কৈছোঁ সেনেকৈ কবি বোলে মানুহজন এতিয়াও আহিব নাই এনেকৈ হ'লে বোলে কৈছিল বোলে। কোৱাৰ পাছত বোলে কৈছে তেতিয়াহ'লে তাতে যদি এনেকুৱা আছে ৰঙিয়ালৈকে যেনে চাই আছে ক'ত পুৰিয়ে থাকিব পাৰে এনে বুলি কোৱাৰ কাৰণে বোলে এনে ষ্টেচনত গৈ মানে চাই আহিল যে গাড়ীখন লৈ যাবলৈ বেটাৰী গাড়ীখন লৈ পেলাই। তাৰপিছত দেখা নাপালা নাই। এতিয়া আজিলৈকে মানুহজন নাই আৰু এতিয়া ঘৰতো নাই। এতিয়া সেই মানুহজনে তাৰমানে এই তাৰ পৰা পইচা পঠাইছিল। আগত ঘৰতে কাম কৰি আছিল, এই ল'ৰাকেইটাকো গোটেই খৰচ পাতি দি খুৱাই আছিল, এটা পঢ়াই আছিল আৰু তেনেকৈ অলপ এই ঘৰটোকো বনাই দিলা কিবা কিবি কৰি। এতিয়া আৰু সেই মানুহজন নোহোৱাৰ কাৰণে এতিয়া ঘৰৰ গোটেই মানুহবিলাক একদম মনবিলাক কিবা ভাঙিছে আৰু কেনেকৈ চলিম। ক'ত গৈছিল কাম কৰে সেইটো গোৱা কিবা কি নাম হৈছিল কোম্পানী দিছিল, কোম্পানী মুম্বাইত। এতিয়া আহি পাবাতো লাগিছিল পৰহি মানে কোনদিনা আছিলে আহিব লগা সোমবাৰে। এতিয়ালৈ ঘৰ আহিব নাই। মই তামুলপুৰ জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত বৰপথাৰ মকলদং চুবুৰীৰ মণিকান্ত ডেকাৰ ঘৰত আজি আমি উপস্থিত হ'লোঁ। তেওঁলোকে খবৰ কৰিছিলে যোৱা 3 বছৰে ধৰি তেওঁ এটা কৰ্মসূত্ৰে মুম্বাইৰ এটা কোম্পানীত কাম কৰিছিলে আৰু তেওঁ হঠাৎ ঘৰলৈকে ফোন কৰি ইয়াত আহিম বুলি কৈছিলে। যোৱা 20 তাৰিখে সন্ধিয়া 8:45 মান বজাত তেওঁৰ মোমায়েক আৰু একে চুবুৰীৰে তাত একেলগে কাম কৰা কেইজনমান ল'ৰাই তেখেতক আমি ট্ৰেইনত উঠাই পঠাইছিলে টিকট কাটি। তেখেতক বাৰ সুধিছিলে আপুনি অকলে যাব পাৰিবনে। নিশ্চয় পাৰিম বুলি কৈছিলে আৰু ঘৰৰ লগতো যোগাযোগ কৰা হৈছিলে। তেনেকৈ তেখেতৰ লগত মোবাইল নাছিলে আৰু লগত 3টামান নাম্বাৰ তেখেতৰ হাতত দি পঠাইছিলে, যদি কিবা অসুবিধা হয় তেতিয়া ফোন কৰিব দিছিলে। সেই যোৱা 20 তাৰিখৰ পৰা কিন্তু আজি পৰ্যন্ত তেওঁ আজিলৈকে ঘৰত আহি নাপালে। নোপোৱাত তেওঁলোকৰ যি পৰিয়ালে মানে উপায়ন্তৰ হৈ আমাৰ গোৰেশ্বৰ থানাত মানে এই কথাখিনি অৱগত কৰাব গৈছিলে আৰু এই বিষয়টো তেখেতসকলে কোনো সঁহাৰি দিয়া নাছিলে। তাৰপিছত গোৰেশ্বৰ থানাৰ পৰা আকৌ ৰেলৱে ষ্টেচনলৈকে যাব কৈছিলে ৰঙিয়া। ষ্টেচনতো তেওঁলোকে কোনো সঁহাৰি নাপালে। নোপোৱাৰ পিছত আমাক অৱগত কৰালে, উত্তৰ পেটা অঞ্চল ছাত্ৰ সন্থাৰ বিষয়ববীয়াক অৱগত কৰালে। সেই সূত্ৰে আমি তেখেতসকলৰ পৰিয়ালত আহি আজি আমি এইখিনি প্ৰচাৰ মাধ্যমেদি আমি প্ৰচাৰ কৰিব ওলাইছোঁ। যদি কোনো সদাশয় ব্যক্তিয়ে তেখেতৰ ফোন নাম্বাৰ আৰু ফটো সহ ইয়াতে আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰ কৰিলোঁ। যদি কোনো সদাশয় ব্যক্তিয়ে নিশ্চয় তেখেতক ক'ৰবাত দেখা পায় নিশ্চয় এই নাম্বাৰটোত যোগাযোগ কৰিলে আমি যথেষ্ট সুখী হ'ম। লগতে তেওঁ একমাত্ৰ উপাৰ্জনকাৰী আছিলে পৰিয়ালটোৰ, একেবাৰে সৰু ল'ৰা 2জন আছে লগতে। গতিকে পৰিয়ালটো একেবাৰে মানে বহুত মানে শোকত ভাগি পৰিছে। অতি শীঘ্ৰে এই বিষয়টো আমাৰ গোৰেশ্বৰ থানায়ো যাতে গুৰুত্ব সহকাৰে লয়। গতিকে এইখিনিয়ে ক'ব লাগে। ধন্যবাদ। জয় আই অসম।